ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। গুৱাহাটী উজান বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰত অসমৰ আটাইতকৈ দীঘল এখন পাৰ্ক নিৰ্মাণ কৰি উলিয়াইছে চৰকাৰে। গোটেই ব্ৰহ্মপুত্ৰটো ইমান ধুনীয়াকৈ চাব পাৰি এই পাৰ্কখনৰ পৰা, আৰু ইমান মানুহৰ সমাগম ঘটিছে, খুবেই ভাল লগা পৰিৱেশ। সন্ধিয়া, দুপৰীয়া, ৰাতিপুৱা প্ৰতিটো সময়তে খুব ধুনীয়াকৈ এই পাৰ্কখনত খোজকাঢ়িব পাৰি। দেখাত খুবেই ধুনীয়া আৰু খুব সুন্দৰকৈ কৰি তুলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াতে প্ৰথমবাৰৰ কাৰণে অসমত মানে গ্লাছৰ ছাদ এখন বনাইছে, য'ত আপুনি খোজ কাঢ়িব পাৰিব। অকণমান ঠাই, কিন্তু সেই ফিলটো আপোনালোকে ল'ব পাৰিব যে গ্লাছৰ ওপৰত খোজকাঢ়ি কেনেকুৱা এটা অনুভৱ হয়। এয়া গ্লাছৰ ওপৰত আপুনি খোজকাঢ়িব, আৰু তলত পানী আহিলে খুবেই ভাল লাগিব চাবলৈ। আৰু এই হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কখন, উজান বজাৰ, গুৱাহাটী। আহিব আপোনালোকে, চাব, খুব ভাল পাব। নিজৰ সন্তানক, সৰু সৰু শিশুবোৰক লৈ আহিব। ধন্যবাদ।